হেল্ল' এভৰিৱান, কি খবৰ? তো আজি আকৌ মিনি ব্লগ এটালৈ আহিলোঁ। তো আজি মানে একদম বহুত গৰম, তো ভাবিলোঁ মই টেঙাৰ জোল অলপ বনাওঁ মাছেদি, আৰু মোৰ ভিডিঅ'টো ধুনীয়াকৈ আৰু মই ল'লোঁ এতিয়া গাজ টেঙা 3 চামুচমান ল'ম, আৰু এইফালে মাছ। এতিয়া মই প্লেটত গাজ টেঙাখিনি লৈ ল'লোঁ 3 চামুচমান, আৰু এতিয়া মই মাছটো ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ তেলত। তাৰপিছত ইফালে তেল দিছোঁ, তেল দি তাৰ ইয়াত পিঁয়াজ, হালধি, জলকীয়া, জিৰা দি দিছোঁ ধুনীয়াকৈ। আৰু এতিয়া হাতাখন দি পূৰা লৰাই আছোঁ। এতিয়া মছলাটো অলপ মজাৰ পিছত, পিঁয়াজটো মজাৰ পিছত মই গাজ টেঙাখিনি দি দিছোঁ। অলপ ভাজি আছোঁ, অলপ কম গেছটো দি ভাজি থাকিব লাগিব, মানে মছলাখিনি যাতে টেঙাটোৰ ভিতৰত সোমাই যায়। তাৰপিছত ভাজা হোৱাৰ পিছত মই অলপ পানী দিছোঁ, পানী দি আকৌ পাক আহিব লাগিব অলপ, আৰু অলপ সময় পূৰা লৰাই আছোঁ, আৰু এতিয়া দেখিছেনে ধুনীয়াকৈ ভাপ আহি আছে। তাৰপিছত মই মাছখিনি মই টেঙাত দি দিছোঁ। এতিয়া আৰু পূৰা ধুনীয়াকৈ পাক আহিব, নিমখটো চাকি লৈ নমাই দিম। আৰু এইফালে ধুনীয়াকৈ হৈ আছে। আৰু মই জলকীয়া দিব পাহৰিছিলোঁ, পিছত মই জলকীয়াটো দি দিলোঁ কাটি। তাৰপিছত মই বনাই থকাৰ মাজতে মোৰ হাজবেণ্ডে আনিলে ম'ম'। তো একদম ধুনীয়াকৈ গৰম হৈ আছে। তো একদম পূৰা টেষ্টিকৈ একদম ম'ম' খাই লৈছোঁ। মোৰ ম'ম' একদম ফেভৰেট হয়। আপোনালোকৰ কাৰ ফেভৰেট হয় কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া খাব ওলাইছোঁ ভাত, আৰু মোৰ মোৰ ৰেডি হৈ গ'ল গাজ টেঙা। আৰু মোৰ মানে দেখিয়ে গাজ টেঙাখিনি খাম লাগিছেনে আপোনালোকৰ? আৰু ইফালে মই কঁঠাল গুটি পিটিকা কৰি ল'লোঁ পিঁয়াজ জলকীয়া দি, আৰু এইফালে মোৰ মাছৰ টেঙা ৰেডি হৈ গ'ল। আৰু কমেণ্ট কৰি জনাবচোন আপোনালোকক কেনেকুৱা লাগিছে, আৰু দেখিয়ে মানে খাম লাগিছেনে সেইটোও কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ বা।